আজি মোৰ ভিনিয়ে লৈ আহিলে অকণমান ছাগলী মাংস। ভাবিলোঁ ছাগলী মাংসখিনি বইল কৰি খোৱা যাওক, আৰু যিহেতু বইল কৰি খোৱা নহয়, ভাবিলোঁ বাৰ গা বেয়া, এইখিনি বাই যিহেতু ইয়াৰ জোলখিনিহে খাব, মাংসটো খাব নোৱাৰে, সেইকাৰণে বইল কৰি বনাম বুলি ভাবিলোঁ। আৰু ইয়াতে এটুকুৰা নেমু চেপি লৈছোঁ, বাকী সকলো মছলা মই ইয়াতে মিক্স কৰি ল'লোঁ। আৰু প্ৰথমবাৰ খাম, বইল কৰি খাবলৈ কেনেকুৱা ময়ো নাজানো পিছে। আৰু ছাগলী মাংসত বহুত বেছি এনাৰ্জি আছে, সকলোৱে জানে নহয় জানো, খাব লাগে। আৰু ইয়াতে মায়ে খুন্দি থৈছিলে গিলাচত আদা, নহৰু আৰু লগতে মান ধনিয়াৰ পাত, আৰু এইখিনি মিক্স কৰি ল'লোঁ। তাৰপাছতে বইল কৰি থোৱা আছিলে স্কচৰ সৈতে আলু, সেইখিনি মিক্স কৰি ল'লোঁ এয়া ধুনীয়াকৈ। তাৰপাছতে এটা প্ৰেছাৰ কুকাৰত মই এইখিনি দি ল'লোঁ, অলপ পানী দি এইখিনি মই অলপ সময়ৰ কাৰণে মানে 4-5টা হুইচেল মৰালৈকে থৈ দিলোঁ। এইখিনি পূৰা বইল বুলিও ক'ব নোৱাৰি, কাৰণ মছলা চব দিয়া হৈছে, মাত্ৰ তেলহে দিয়া নাই। এয়া মোৰ বইল কৰা ছাগলী মাংসখিনি হৈ গ'ল, আৰু ভাতৰ থালিখনো মই এনেদৰে সজাই ল'লোঁ। তাৰপাছতে এয়া ৰাতিৰ ভাত সাজ সকলোৱে মিলি লগতে খালোঁ, আৰু খাবলৈ সঁচাকৈ টেষ্টি হৈছে, বেছি বেয়া লগা নাই। পিছে আজিলৈ আহিছোঁ।